কোন মই বিজি হৈ আছো অলপ কোৱাচোন কোন দাদা মোৰ নাম গুনগুন কোন দাদা মই নহয় আপোনাৰ এক্টিং চাই বহুত ভাল পাওঁ আচ্ছা অলপ পিছত ফোন কৰিবা হা দাদা দাদা শুনকচোন দাদা 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 আপুনি এখন চিৰিয়েল কৰি আপোনাৰ বহুত এটিটিউড দেখোন ইমান ভাল পাই পেলাই নাম্বাৰটো কালেক্ট কৰি মই আপোনাক ফোন কৰিলোঁ আপুনি মোক ইমান বেয়া ব্যৱহাৰ কৰিলে দাদা কোন গায়ত্ৰী নেকি বাৰু হেল্ল' কোন গায়ত্ৰী দাদা গায়ত্ৰী হয় কি কৰিছা বাৰু এইবোৰ কোন গায়ত্ৰী দাদা গায়ত্ৰী এ ফালতু যা কৰি আছা ইমান বেয়া এক্টিং কৰিছো না মই ইমান পটককে ধৰি ললি যে মই ইউটিউব চেনেলটা প্ৰেংক কল কৰি আছিলো ক'ত আছা মই একচুৱেলি ড্ৰাইভিং কৰি আছিলো এতিয়া গৈ আছো ৰবা চন্দ্ৰপুৰ ফালে ক'ত ফুৰিবলৈ নেকি ফুৰিবৰ নিচিনাই আৰু এনিৱেজ থেংক ইউ ইমান পটককে ধৰিব পৰা কাৰণে গম পাইছো মানে আমাৰ বন্ডিং কিমান হয় নাই এনিৱেজ এই প্ৰথমতে ধৰিব পৰা নাই বাৰু ইউটিউব চেনেল এটাৰ কাৰণে ইণ্টাৰভিউ কৰি আছিলোঁ তাতে আমাৰ মায়াবিনীৰ প্ৰমোশ্যনো কৰিছোঁ অকণমান চ' মই ভাবিলোঁ যে মায়াবিনীৰ কাৰণে তোমাকেও এটা ফোন কৰিলোঁ তেতিয়া মায়াবিনীৰ কাৰণে তুমি দুআষাৰ কৈও দিব পাৰিবা ইউটিউব চেনেলটোৰ কাৰণেও দুআষাৰ কৈ দিব পাৰিবা যদিহে তুমি ফ্ৰী আছা থেংক ইউ গায়ত্ৰী এতিয়া আমি কি কয় হেউতে আছো ন ৰেকৰ্ডিং হৈ আছে তুমি কথা পাতা আমাৰ সপোন চেনেলৰ ভাইটিটোৰ সৈতে হয় দাদা নমস্কাৰ আৰু প্ৰথমতে আপোনাক নৱবৰ্ষত আন্তৰিকতাৰে শুভেচ্ছা জনাইছোঁ ঠিক আছে থেংক ইউ গতিকে নাই কোনো প্লেনিং নাছিল কোনো ধৰণৰ তাৰমানে বাৰ লগত এনে অলপ সময় তাই এনে বাকটো সকলোৱে চিনি পায় তথাপিতো মায়াবিনীৰ মৰমৰ পৰা অলপ বেছি ভাল লগা হৈছে আৰু বিধাতাত কৰিছিলে তাৰ আগতে আৰু এতিয়া মায়াবিনীখনো টেলিকাষ্ট হৈ আছে গতিকে আপোনাকো লগ পাম পৰৱৰ্তী সময়ত গতিকে প্ৰেংক কৰাৰ কাৰণে বেয়া নাপাব আকৌ নাই গায়ত্ৰী কৰিব তো প্ৰেগনে কৰ হৈ নাথাকিলে আদিষ্ট বহুত কিন্তু এইটো মানে বেলেগ হৈ গ'ল ইমান পটককে কেনেকৈ চিনি পালা তোমাক কি চিনি নাপাম মই বিৰাট বেয়া এক্টিং কৰিছোঁ নাই ভাল কৰিছা মই প্ৰথমতে ধৰিব পৰা নাই আচলতে মায়াবিনী চাবলৈ এবাৰ কৈ দিয়া অসমবাসী ৰাইজক মই আমাৰ মানে মায়াবিনী চিৰিয়েলখন চাবৰ কাৰণে মই কি কয় অনুৰোধ কৰিলো হয় ভাল ষ্টৰীত আগুৱাই যাব লাগিব হয় চৰি মই ড্ৰাইভিং কৰি আছো যে চাইডে চলা কৰিব লগা হৈছে তো ঠিক আছে দিয়ক তেনেহ'লে যদি ড্ৰাইভিং কৰি আছে বাৰু অকণমান জাম হৈ আছে ট্ৰেফিক প্ৰব্লেম হৈ আছে তে আপোনাকো লগ পাম আৰু পৰৱৰ্তী সময়ত লগ কৰি আপোনাক বাইদেউৰ পৰা নাম্বাৰটো লৈছোঁ ঠিক আছে লগ পাম ঠিক আছে তেনেহ'লে বেয়া নাপাব আকৌ একো নাই ওকে চলো দোস্তি বাই বাই ঠিক আছে আদিশ মানে একে ছেকেণ্ডতে চিনি পাই গ'ল সি ফাৰ্ষ্টতে তো আচলতে এইটো আচলতে আমি প্ৰেংক বুলি আচলতে কৰা নাই গতিকে আমি প্ৰেংক বুলি যদিও ভাবি পেলাই কৰিছিলোঁ ভিডিঅ'টো গমে পালে কিন্তু আমি অলপ বহুত দীঘলীয়া নহ'লে গতিকে চেষ্টা কৰিম এনেকৈ আপোনালোকক দিবলৈ হৌৱাবলৈ চেষ্টা কৰিম প্ৰেংক কল দিবলৈ চেষ্টা কৰিম আচলতে আমি একদম বেক টু বেক কাম কৰি আছোঁ ন আৰু ফোনত আমি প্ৰায় কথা পাতি থাকোঁ গতিকে ভইচটো পূৰা মানে একদম মানে মগজুত আছে আৰু একদম গতিকে মায়াবিনীৰ অৰুণাভ আৰু পল্লৱীৰ কেমিষ্ট্ৰি ইয়াতে গম পোৱা যাব ইমান সোনকালে গম পাই গৈছে তো ভিডিঅ'টো যদি চাই ভাল লাগিলে তেনেহ'লে বাইদেউ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিলে বহুত মানুহে একেলগে চাবলৈ পাব থেংক ইউ ধন্যবাদ জয় আহোম